বাহ 10 সেকেন্ডৰ এটা কমপ্লিট কৰিলে লক্ষ্মী 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 Hey guys, আজি আকৌ এটা নতুন চ্যালেঞ্জ লৈ আইছো তো নমস্কাৰ মই জীবন নমস্কাৰ মই লক্ষ্মী তো আজি আমাৰ চ্যালেঞ্জ হ'ব এক পোচ চ্যালেঞ্জ তো আমি লৈছো ইয়াত 10টা এক পোচ তো আজি আমাৰ এই এক পোচটো আমাৰ হাতত থাকিব 90 সেকেন্ড আৰু 90 সেকেন্ডত কোনে কেইটা এক পোচ খাব পাৰে আৰু যোনে বেছি খাব পাৰিব সি আজি হ'ব উইনাৰ যোনে হাৰিব তাৰ কাৰণে আছে আজি খতৰনাক পানিশমেন্ট বেছি দেৰি নকৰি আজিৰ এই এক পোচ চ্যালেঞ্জটো আৰম্ভ কৰো তো আজিৰ চ্যালেঞ্জটো জীৱনৰ পৰা আৰম্ভ yes guys আৰু টাইমাৰৰ কাৰণে আমাৰ লগত আছে এটা মোবাইল আৰু আমি ইয়াতে এতিয়া টাইমাৰটো লগাই লম আগতে তো ই দেখা পাই লুপ লাগিছে আৰু কেইটা খাব পাৰে চাও দিয়া স্টাৰ্ট 3 2 1 start जल्दी हो जल्दी 30 সেকেন্ড আর 1 মিনিট আছে দুটা খালা ন एक मिनिट कम्प्लीट हो 1 मिनिट कम्प्लीट मुके खाओ खाओ लगी 10 सेकेंड 16 18 20 25 stop তো গাইস 90 সেকেন্ডত মই তিনটা পোজ খাইছো এটা পোজৰ কাৰণে 30 সেকেন্ড লাগিছে তো বহুত টাফ আছিল তো জিনক এবাৰ লক্ষ্মী চাও কেইটা খাব পাৰে তাই এই ভগৱান দুটাই পাৰক পানিশমেন্টটো তাই পাব যদি ইয়াতে আমাৰ যদি সমান সমান ড্ৰ হয় তেনে আকৌ আমি এটা নেক্সট ৰাউণ্ডো ৰাখিম চাই লও তাই কেইটা খাব পাৰে আগত তো ৰিসেট পানী কমান জলকীয়া লাগিব জলকীয়া লগত খাই ভাল লাগে 3 2 1 start বাহ 10 সেকেন্ডৰ এটা কমপ্লিট কৰিলে লক্ষ্মী 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 20 সেকেন্ড আছে পাৰে তাই তিনটা 30 সেকেন্ড হৈছে तीन नंबर कम्प्लीट 1 मिनट 3 नंबर तो गाइस आज विनार हल लक्ष्मी तो ताई 4टा पोस्ट खाले 90 सेकेंडत और मैं 3टा पोस्ट खालो 90 सेकेंडत
তো আজি মই হাৰিলোঁ আৰু তাই জিকিলে তো আজিৰ পানিশমেন্টটো মই কৰিব লাগিব তো আজিৰ পানিশমেন্ট হৈছে কণীৰ বাকলি এইটো খাব লাগিব খাব লাগিব কণী বাকলিটো খাব লাগিব বা ইক বস্তু খাই টেষ্ট কৰিলা যে এইটো খাই টেষ্ট কৰা গাইস কণী বাকলি কোনে খায় পানিশমেন্ট কণী বাকলি খাই না মই হৰা হলে মোক খাব দিলা হয় না মইতো বেলেগ ভাবিলো তাই কণীৰ বাকলি ভাবিছে দিছেনে মই তাক ভাল বস্তু খাব দিলো হয় হ'ব খোৱা অলপমান খাম অকমান ডাঙৰকে লিবা ল'ম বাৰু ডাঙৰকে ল'ম দিয়া এইটো গাইস কণী বাকলি হয় দেখিছানে কেনেকুৱা মই তাক ভাল ভাল বস্তু খাব দিওঁ তাই মোক কি বস্তু কণীৰ বাকলি কেঁচা কণী দিব পাৰি কিন্তু কেঁচা কণী সবে খায় মই এইটো ভাবি আছিলো যদি মই জিকিলো না মই কেঁচা কণী খাব দিলো হয় কেঁচা কণী প্ৰায় দি থাকে পানিশমেন্ট কিন্তু বাকলি নিদিয়ে ন সেইকাৰণে তোমাক বাকলি দিছো এটা কি আইডিয়া দিছে আজিৰ পানিশমেন্টটো আমি দুটা মানে কোৱা নাছিলো কি পানিশমেন্ট হ'ব কাৰণ তাই ভাবি থৈছে যদি তাই জিকে তাই মোক কি খুৱাব আৰু মই যদি জিকো তাইক মই কি খুৱাম ভাবি থৈ দিছিলো এতিয়া তাই ভাবি থৈছে কণীৰ বাকলি খুৱাম বুলি কণীৰ বাকলি আৰু কোনে খায় কেঁচা কণী প্ৰায় সকলোৱে দি থাকে ন পানিশমেন্ট তো বাকলি কোনেও দিয়া দেখা নাই মইতো কেঁচা কণী খাব দিলো সেইকাৰণে তোমাক দিছো মই বাকলি খোৱা ঠিক আছে এটা পানিশমেন্টটো খাব লাগিব কেনে মজা টেষ্ট পাইছা মানে কাৰণে বাকলি কণীৰ বাকলি খাব দিলে টেষ্ট পাইছা নেকি কৈছে খাই আছা মজা আছে তো গাইস মাটি খোৱা যেন লাগিছে দে আজি মোক কণী বাকলি খুৱাইছা মই এইটোৰ প্ৰতিশোধ ল'মেই এদিন আজিৰ চেলেঞ্জ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ এইছো লগ পাম আকৌ এটা নতুন ফ্ৰেছ চেলেঞ্জৰ সৈতে তেতিয়ালৈকে টিল দেন টাটা বাই বাই